নমস্কাৰ আপোনালোকে চাব লৈছে নিউজ ফাৰ্ষ্ট আসাম আৰু ষ্টুডিঅ'ত মই এক বিশেষ খবৰ লৈ আহিছোঁ। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সেনাবাহিনী হৈছে ভাৰতীয় সেনা। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ আগমুহূৰ্তত ভাৰত চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত। ৫,০০০ কোটি টকা ব্যয় কৰি ভাৰত চৰকাৰে সেনাৰ বাবে ক্ৰয় কৰিব AK-203 ৰাইফল। আমেৰিকা চীনৰ দৰে শক্তিধৰ দেশেও সমী কৰে ভাৰতীয় সেনাক আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে মঙলবাৰে গ্ৰহণ কৰিলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ আগমুহূৰ্তত ভাৰত চৰকাৰৰ বৃহৎ সিদ্ধান্ত। ৫,০০০ কোটি টকা ব্যয় কৰি ভাৰতীয় সেনাৰ বাবে ক্ৰয় কৰা হ'ব AK-203 ৰাইফল। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সেনাবাহিনী ভাৰতীয় সেনা। আমেৰিকা চীনৰ দৰে শক্তিধৰ দেশেও সমী কৰে ভাৰতীয় সেনাক আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে মঙলবাৰে গ্ৰহণ কৰিলে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাছিয়ান প্ৰযুক্তিৰে ৭,৫০,০০০ AK-203 ৰাইফল ভাৰতীয় সেনাক প্ৰদান কৰাৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে ৫,০০০ কোটি টকা খৰচ কৰাৰ সিদ্ধান্ত লৈছে। উত্তৰ প্ৰদেশৰ আমেথিস্থিত কাৰখানাত এই AK-203 ৰাইফলসমূহ নিৰ্মাণ কৰা হ'ব। উল্লেখযোগ্য যে অহা মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বেই ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে এই অত্যাধুনিক ৰাইফল নিৰ্মাণৰ বাবে ৰাছিয়াৰ সৈতে এই চুক্তিত সন্মতি প্ৰদান কৰিছে ভাৰত চৰকাৰে। প্ৰতিৰক্ষা বিভাগৰ সূত্ৰ অনুসৰি ৰাছিয়ান প্ৰযুক্তিৰ এই ৰাইফলসমূহৰ নিৰ্মাণ উত্তৰ প্ৰদেশৰ আমেথিৰ অস্ত্ৰ কাৰখানাত কৰা হ'ব আৰু অহা ৩২ মাহৰ ভিতৰত এইসমূহ ৰাইফল ভাৰতীয় সেনাক প্ৰদান কৰা হ'ব। এই ৰাইফলসমূহে ভাৰতীয় সেনাক আৰু অধিক শক্তিশালী কৰি তুলিব। AK চিৰিজৰ আটাইতকৈ পুৰণি ৰাইফল হৈছে AK-47। ইয়াৰ পিছতে AK-56, AK-87, AK-100 আৰু AK-200 চিৰিজৰ ৰাইফল বিশ্বৰ শক্তিধৰ দেশৰ সেনাবাহিনীয়ে ব্যৱহাৰ কৰি আহিছে। AK চিৰিজৰ আটাইতকৈ নতুন আৰু উন্নতমানৰ সংস্কৰণটো হৈছে AK-203 ৰাইফল। স্বয়ংক্ৰিয় আৰু অৰ্ধস্বয়ংক্ৰিয় দুয়োটা উপায়েৰে ব্যৱহাৰ কৰিব পৰা এই ৰাইফলৰ ওজন হ'ব প্ৰায় ৪ কিলোগ্ৰাম। এই ৰাইফলৰ পৰা ১ মিনিটতে ৬০০ ৰাউণ্ড গুলী চলাব পৰা যায় আৰু ৪০০ মিটাৰ পৰ্যন্ত ৰাইফলে নিখুঁতভাৱে শত্ৰুক নাশ কৰিব পাৰে। ইনচাছ ৰাইফলৰ সহায়ত ১৯৯৯ চনত কাৰ্গিল যুদ্ধ জয় কৰা ভাৰতীয় সেনাই এই ৰাইফল লাভ কৰাৰ পিছত শত্ৰুপক্ষৰ বাবে অধিক ভয়ংকৰ হৈ পৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ফাৰ্ষ্ট আসাম। আজিৰ গহনা কালিৰ সম্পদ সুচিত্ৰা জুৱেলাৰ্ছ, দুৰ্গাবাৰী ৰোড, বৰপেটা ৰোড, জিলা বৰপেটা, অসম। হলমাৰ্কযুক্ত সোণ আৰু হীৰাৰ ৰেডিমেড গহনাৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ মুখ্য প্ৰতিষ্ঠান সুচিত্ৰা জুৱেলাৰ্ছ, ষ্টেচন ৰোড, পাঠশালা, জিলা বজালী, অসম। জি মেডিকছ পাঠশালা। মেডিচিন বিশেষজ্ঞ ডক্টৰ ৰশ্মি কুমাৰী উপস্থিত থাকিব প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি। আগতীয়াকৈ বুকিঙৰ বাবে যোগাযোগ কৰক 9508964599 নম্বৰত অথবা 8638205990 নাইবা 9581607000 নম্বৰত।